নমস্কাৰ আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ পূব লালুক প্ৰাথমিক বিদ্যালয় আমাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া নামৰ ঠাই এখনৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক আমাৰ আজি মঞ্চলৈ আমন্ত্ৰণ জনাই আনিছোঁ গতিকে বাইদেউক আমি কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ যে তেওঁ মানে তেওঁলোকৰ শিক্ষাৰ্থীক মানে কি কি শিক্ষা তেওঁলোকে দান কৰিছে প্ৰশ্ন কেইটামান সুধিব বিচাৰোঁ তাৰপিছত বাইদেউ মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ আগবঢ়াইছোঁ সহজৰ পৰা আমি টানলৈ যাম প্ৰথমতে মই সহজ প্ৰশ্নৰ পৰাই আৰম্ভ কৰিছোঁ আমাৰ এতিয়া যিটো স্বৰবৰ্ণ কেইটা স্বৰবৰ্ণ হয় পাঁচটা অকস্মাতে নিখিলে অলপ হেৰি এটা হৈ যোৱা বাইদেৱে খায়ে দিলে ঠিক আছে বাৰু ব্যঞ্জন বৰ্ণ কেইটা বাৰু আপুনি ক'ব পাৰিবনে ব্যঞ্জন মোৰ 26টা 26টা ঠিকে আছে দিয়ক একো নাই আপুনি আৰু খতমে কৰিলে নাই একো নাই নেক্সট প্ৰশ্নটো আপোনালৈ আগবঢ়াইছোঁ সুধিবলৈ মোৰ কোনো মুখেই নাইকিয়া হৈ থাকিল ঠিক আছে একো নাই সুধিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপতি ইমান হেৰিকৈ ইমান ঠিকে হোৱা নাই নহয় চব হেৰি কৰি থকা নাই নোৱাৰে ঠিক আপোনালোকৰ বিধায়কজনৰ নামটো কওক পায় যদি এইখিনি মনত নাই ৰখা নহয় মোৰ মানে কি কওঁ মই ভাবিয়ে পোৱা নাই ঠিক আছে একো নাই আমাৰ বিত্তমন্ত্ৰীজনৰ নাম ক'ব পাৰিব নেকি জানো এডোখৰত আছে এডোখৰতহে নাই শ্ৰীযুত হিমন্ত শৰ্মা ইমান হেৰি নকৰিব হ'ব ৰাখক দেই হ'ব আজিলৈ বাতৰি ইমানতে আজি আমি সমাপ্ত কৰিলোঁ তেওঁ একো ক'বই নোৱাৰিলে এনেই মাতি অনা হ'ল গতিকে আৰু ক'বলগীয়া নাই নমস্কাৰ ইয়াকে কৈ আমাৰ আজি টক শ্ব'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ জয় আই অসম